ফাইনেলি বন্ধুসকল টিপামত আহি পাহাৰ বগাই দিলোঁ পুৰা হেলনীয়া হয় বন্ধুসকল যদি তলত পৰিলোহেঁতেন পুৰা হাড় চাৰ মূৰ চব ভাঙিলেহেঁতেন হেল্ল' বন্ধুসকল আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু আজি যাম মানে টিপাম পুৰা বাগানৰ মাজৰ পৰা ইণ্ট্ৰ' দিছোঁ কাৰণ যিহেতু আজি গোটেই মানে চাহ বাগানৰ পাহাৰ যিহেতু টিপামখন তো যাম মোৰ লগত যাব অপূৰ্ব আৰু ভিডিঅ'টো চাই যাওক আপোনালোকে লগ পাম ভিডিঅ'ত মজা হ'ব ধামাকাদা হ'ব পুৰা মজা হ'ব অপূৰ্ব আহি গ'ল এইফালে আৰু মই আজি একদম মানে বুট জোতা লগাই লৈছোঁ একদম নতুন জোতা প্ৰথমবাৰ পিন্ধিছোঁ ব'লে ব'ল এতিয়া তেলটো ভৰাই লওঁগৈ আগতে তাৰপিছত গৈ আছোঁ আগতে তেলটো ভৰাই লওঁগৈ তো বন্ধুসকল টিপু পাই গ'লোহি এতিয়া তেলটো ভৰাবলৈ লৈছোঁ এইফালে আছে অপূৰ্ব আৰু গৈ আছোঁ টিপামলৈ চাই যাওক আপোনালোকে ভিডিঅ'টো মজা হ'ব তেল চেল ভৰাই আহিলোঁ এতিয়া মানে মাছ ৰাস্তাত পাইছোঁহি মানে গৈ আছোঁ এতিয়া আমি এতিয়া আধা ৰাস্তাত পাইছোঁহি এতিয়া মানে মোটা লাগিছে যিহেতু মুতিবলৈ ৰখিছোঁ এতিয়া আৰু তাৰপিছত আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ গতিকে চাই থাকক আপোনালোকে তো বন্ধুসকল ফাইনেলি পাই গৈছোঁহি টিপাম এইটো আগত যিটো পাহাৰ দেখি আছে সেইটোৱে পাহাৰটোৱে হৈছে টিপামৰ পাহাৰ আৰু আমি যাম এতিয়া ওপৰলৈ যাম ফাইনেলি পাই গৈছোঁহি তো বন্ধুসকল ফাইনেলি পালোহি সেইটো হৈছে পাহাৰটো টিপাম পাহাৰ আৰু আগলৈকে আছে এতিয়া উঠি যাম লাহেকৈ এতিয়া গৈ আছোঁ চাই যাওক আপোনালোকে ওপৰলৈ যাম দেখুৱাই যাম আপোনালোককো এইফালে আগত উঠি গৈ আছে কিছুমানে কিন্তু আমি এফালেদি নাযাওঁ আগফালে যাওঁ আগফালে খুব ধুনীয়া এইফালে অলপ মানে ডেঞ্জাৰাছ হয় মানে ইয়ালৈ যদি অহা নাই বন্ধুসকল এবাৰ হ'লেও আহিব খুব ধুনীয়া পৰিৱেশটো ইয়াৰ শান্ত পৰিৱেশ পূৰা চফা মানে একো আৱৰ্জনা নাই চাফ চিকুণ পৰিৱেশটো আৰু খুব শান্ত পৰিৱেশ ভাল লাগে আৰু মজা ভাল পাব আপোনালোকে আহি গৈ আছোঁ পিছফালে আছে পাহাৰটো কিন্তু আমি আগফালে যাম আগত যাম এইফালেদি নাযাওঁ এইফালেদি কিছুমানে গৈ আছে আৰু খুব ধুনীয়া লাগিছে মানে চাহ বাগানবিলাক চাই ভাল লাগিছে পাহাৰটো গোটেইটো মানে চাহ বাগানে বেৰি থোৱা আছে দেখুৱাই আছোঁ আপোনালোকক চাই যাওক আপোনালোকে দেখুৱাই যাম মজা হ'ব পুৰা বন্ধুসকল আমাৰ আহোঁতে দেৰি হৈ গ'ল মানে আমি ৰাতিপুৱাই ওলাই আহিছিলোঁ এতিয়া 2টা বাজি গ'ল কাৰণ কথাটো হ'ল কি আমি প্ৰথমতে গ'লোঁ গাভৰু দলং গ'লোঁ তাৰপিছত মেৰি বিললৈ গ'লোঁ তাতে 12টা বাজি পাৰ হৈ গ'ল এতিয়া টিপাম পাইছোঁহি গতিকে চাই যাওক আপোনালোকে মানে গাভৰু দলঙলৈ যোৱা ভিডিঅ'টো বেলেগকৈ আহিব এইটো টিপামৰ ভিডিঅ'টো এতিয়া বেলেগকৈ দিম গতিকে চাই যাওক প্ৰথমে টিপামৰ ভিডিঅ'টো চাবলৈ পাব আপোনালোকে তাৰপিছত গাভৰু দলঙতো চাবলৈ পাব এইফালেও খুব ধুনীয়া এনেকুৱা লাগিছে যে মাজৰ ফালে উঠি যাওঁ খটখটি ফালে উঠিবলৈ মন নাই এতিয়া কি কৰোঁ কি ধুনীয়া মানে কিমান ধুনীয়া ভাল লাগিছে একদম ওখ চাফৰ ওখ এইফালে আল্টিমেট ভিউ মাই ডগছ ড্ৰোন এখন হ'ব লাগিছিলে ড্ৰোন আৰু মজা লাগিলহেঁতেন তো বন্ধুসকল চিৰিখন আছে আগফালে কিন্তু মই এতিয়া এইফালে যামগৈ মই এতিয়া অকলে গুচি আহিলোঁ বুবা এইফালে চা মজা তো সেইফালেদি নাযাওঁ এনেই উঠি চাইছোঁ কিন্তু যাবলৈ মন গৈছিলে এইফালেদি গৈ মানে বেছিয়ে মজা লাগিব বন্ধু এইখনে হৈছে গেটখন মানে এইফালেদি চিৰিবিলাক ষ্টাৰ্ট হৈছে ইয়াৰ পৰা যায় আৰু এটা বন্ধুসকল দেখাই দিছোঁ মই এইখন হ'ল চাইনবোৰ্ডখন 1226 খ্ৰীষ্টাব্দ আহোমৰ প্ৰথম তো টিপামখন আহোমৰ প্ৰথম ৰাজধানী বুলি কোৱা হয় অস্থায়ী ৰাজধানী বুলি কোৱা হয় ইয়াতে আহোমসকলে প্ৰথম ৰাজধানী স্থাপন কৰিছিল অস্থায়ী ৰূপে তো গৈ আছোঁ আমি এতিয়া অপূৰ্ব পুৰা ভিডিঅ' বনোৱাত বিজি অপূৰ্ব ই আগে গৈ আছে মই পাছে গৈ আছোঁ এইফালে ভাগৰি যাম কিন্তু উঠি আল্টিমেট মজা লাগিছে মেইনলি মানে ওপৰত এখন থান আছে তালৈ গৈ আছোঁ একেবাৰে পাহাৰটোৰ ওপৰত আৰু তিনিচুকীয়াবাসী আৰু ডিব্ৰুগড়বাসীয়েতো জানে কেনেকৈ আহিব লাগে কি কথা আৰু বাকী মানুহে যদি ভিডিঅ'টো চাই আছে আপোনালোকে দুলীয়াজান ফালে আহিব পাৰে দুলীয়াজান নাহৰকটীয়া তাৰপিছত নামৰূপৰ ফালেদি আহি এই টিপামখন আহিব পাৰে আপোনালোকে টি মানে ওখ আৰু পাম মানে হ'ল ঠাই তো টিপাম মানে হ'ল ওখ ঠাই ই মোক সুধি লৈছে বন্ধুসকল ই মোক সুধি লৈছে দেই মোক সুধি লৈছে সি নাজানে এইফালে আগত পুৰা চাহপাত তুলি আছে পাহাৰৰ ওপৰত চাহপাত তুলি থকা হৈছে খুব ভাল লাগিছে বাহ টিপাম পাহাৰৰ চাহপাতবিলাক তুলি আছে মই তলত দেখুৱাই দিছোঁ ইমানখিনি ওপৰলৈ উঠি আহিলোঁ বৰ্তমান আৰু বহুত দূৰ আছে বহুত দূৰ যাব লাগিব তো গৈ থাকোঁ তো বন্ধুসকল গৈ আছোঁ ওপৰলৈ টিপামৰ ওপৰত আহক মোৰ লগে আহক গৈ আছোঁ ওপৰলৈ বন্ধুসকল ৱাও
আল্টিমেট বে ঘামি গৈছো পুৰা এফালে ঘাম ওলাই গৈছে অপূৰ্বই আগত পালেগে আৰু মই তাক কৈছো অপূৰ্বক চিৰি দি নাযাওঁ একদম মাজেদি যাম বুলি কৈছিলো কিন্তু সি মাজেদি নাযাওঁ বুলি কৈছে মাজেদি গৈ ভাল লাগিলেহেঁতেন চাওঁ কি হয় দেখা যাওক আৰু বন্ধুসকল এইটো যিটো কাৰেণ্ট এফালেদি গৈ আছে পুৰা চাউণ্ড ওলাই আছে একদম পুৰা ডেঞ্জাৰাছ মানে পুৰা কাৰেণ্টৰ চাউণ্ড ওলাই আছে তো যোনে যোনে অহা নাই বন্ধুসকল আহক এবাৰ খুব ধুনীয়া মানে টিপামখন খুব ভাল লাগিছে ভাল পাব আহি এইফালে চাহপাত তুলি থকা হৈছে আৰু মানুহ অহা যোৱা কৰি আছে আগৰ মানুহ আহি আছে গৈ আছে আৰু এতিয়া আমি গৈ আছোঁ এইফালে কাৰেণ্টৰ চাউণ্ড ওলাই আছে পুৰা ঐ আহ মানুহ অহা যোৱা কৰি আছে অ' মই ভাবিছোঁ এই কাষেদি যাওঁ কি হয় কাষেদি গৈ চাওঁ চিৰি দি নাযাওঁ জংঘল জংঘল চাহ বাগান দুইফালে চাহ বাগানৰ মাজে মাজে গৈ আছোঁ এতিয়া এইটো টিপাম পাহাৰ হয় চিৰি দি নগ'লোঁ মই চিৰি দি ছাইড কাটি আহিছোঁ আহক আপোনালোকে যোনে জানো হয় নহয় সঁচাকৈ ধুনীয়া মানে এনেকুৱা লাগে যেন মানে বিদেশৰ ঠাই নিচিনা লাগে মানে সঁচা ক'বলৈ গ'লে আমাৰ অসমতেই আছে ইমান ধুনীয়া ঠাই মানে ক'বলৈ গ'লে ইমান ধুনীয়া চাবলগীয়া ঠাই আমাৰ অসমত আছে বাহিৰলৈ যোৱাৰ প্ৰয়োজনেই নাই মানে হ'ব থাকি আহিলে তলত মই দেখাইছোঁ অপূৰ্ব সেইটো তলত অপূৰ্ব এই এয়া বন্ধুসকল পাহাৰটো চাওক ওপৰলৈ খুব চালে মানে খুব ভাল লাগে আৰু এইফালেও আছে আৰু আমি পুৰা ওপৰলৈ উঠি আহিলোঁ ইয়াত তললৈ দেখুৱাই দিছোঁ মই এবাৰ আৰু অপূৰ্ব আহি আছে এতিয়া আৰু চাহকৰ্মীবিলাকে চাহপাত তুলি আছে আৰু এইফালে খৰি চৰি নি আছে আগত মানুহে আমি এতিয়া গৈ আছোঁ চিৰিফালে নাযাওঁ আগৰ ফালে যাম মানে পাহাৰটোৰ ফালে যাম তাৰপিছত আগত গৈ চিৰি তোলামগৈ আমি ভাবিছোঁ খট ইফালে নাযাওঁ আমি একদম বাগানৰ মাজে মাজে বাগান ফালি ফালি যাম মানে চাই জগত নালাগে এইটো পাহাৰটো পূৰা ওখ আগত এতিয়া পাহাৰটোত ওপৰতে বগাই যাম তাৰপিছত চিৰিখনত যাম তাৰপিছত আমি জেগাত পাই যামগৈ মানে চিৰিখনত লগ হ'ব লাগিবই কাৰণ চিৰিখনে দিয়ে জেগাটো ওলাইছেগৈ এই বাকীফালেও যাব পাৰি যিহেতু মানে চিৰিফালে গ'লে অলপ সুবিধা হয় তথাপিও আমি চেষ্টা কৰিছোঁ অলপ মানে বেলেগ ফালে যাবৰ কাৰণে কাৰণ চিৰিফালে চবেই যায় ন এতিয়া পাহাৰ বুলি ক'লে অলপ মানে অলপ বেলেগ হ'ব লাগে পূৰা বগাই মানে তেতিয়া ভাল লাগে আৰু এনেকুৱা পূৰা ওখ মানে পূৰা চাৰ্প হয় তো সেইফালেদি বগাই যাব লাগিব এতিয়া আৰু মই বগাই গৈ আছোঁ তাৰপিছত মই টিপামৰ একদম টপ এণ্ডত পাই যামগৈ কোনফালে ঐ সেইফালে নহয় এইফালে বৈ সেইফালেদি ওখ নাই সেইফালেদি চাপৰ তো সি সেইফালে মাতিছে মই সেইফালেদি নাযাওঁ এফালেদি যাম কাৰণ যোৱাটো ইমান টান নহয় কাৰণ এইফালেতো চাহপাতবিলাক আছে যেতিয়া ইয়াত মানুহবিলাকে চাহকৰ্মীবিলাকে ইয়াতো চাহপাত তুলিব আহে ইমান ওখ জেগাটোতো চাহপাত তুলিব আহে তো আমিও যাবলৈ পাৰিম তই বুবা মই এইফালে গৈ আছোঁ তই সিফালে যা তো গৈ আছোঁ বন্ধুসকল দেখিছে কিমান ওখ আৰু মই তললৈ দেখাই দিছোঁ তললৈ ইয়াৰ পৰা ভিউটো বঢ়িয়া লাগিছে মানে এতিয়া এইফালেদি ওখলৈ যাম এইফালেদি গৈ আগত মই ইয়াৰ পৰা ভিউটো দেখুৱাই দিছোঁ একদম তললৈ এইফালেদি গৈ আছোঁ তো মোৰ যাবৰ কাৰণে ইমান চিন্তা নাই কাৰণ পূৰা মানে বুট জোতা লগাই আহিছোঁ যিহেতু পাহাৰ বগাম বুলি মই আগতেই ভাবি আহিছোঁ তো সেইটো কাৰণে পূৰা বুট জোতা লগাই আহিছোঁ শকত বুট জোতা উঠি গৈছোঁ পূৰা ওপৰলৈ বন্ধুসকল চাই যাওক অকল চাহপাত দেখিছে তো বন্ধুসকল বগাই আহিছোঁ পূৰা পাহাৰেদি বগাই আহিছোঁ মই চিৰি দি যোৱা নাই চবেই চিৰি দি যায় মই ভাবিলোঁ চিৰি দি নাযাওঁ মই পাহাৰেদি বগাই যাম তো আগত আছে এইটো অপূৰ্ব ঐ মই কিমান ওপৰলৈ আহিলোঁ আপোনালোকক দেখাই দিছোঁ তলত বিৰাট পূৰা হেলনীয়া হয় তলত পূৰা হেলনীয়া হয় আপোনালোকে আহিলে গম পাব বহুত হেলনীয়া তো এতিয়া আৰু ওপৰত আছে এইটো উঠি যাব লাগিব এতিয়া ফাইনেলি বন্ধুসকল টিপামত আহি পাহাৰ বগাই দিলোঁ পূৰা হেলনীয়া হয় বন্ধুসকল যদি তলত পৰিলোহেঁতেন পূৰা হাড় চাৰ মূৰ চব ভাঙিলেহেঁতেন তলত দেখুৱাই দিছোঁ পূৰা হেলনীয়া হয় এই হেলনীয়া পাহাৰটো মই বগাই আহিলোঁ এতিয়া বন্ধুসকল একদম ওপৰৰ পৰা ভিউ
এইফালে আগত আছে চিৰিখন মই এতিয়া এইফালেদি বগাই আহিলোঁ একদম তলৰ ফালেদি বগাই এফালে আহি এতিয়া ইয়াত আছোঁ এফালে আগলৈ যাব লাগিব তেতিয়া আমি মেইন মানে থানখন পামগৈ এইফালেদি যাব লাগিব চিৰি দি আমি যাম মই এতিয়া এই পাহাৰ বগাই আহিছোঁ জাষ্ট পাহাৰ বগাই এতিয়া তলত এখন নদী আছে নদীখনলৈ যাওঁ আপোনালোকক দেখাই আছোঁ এইফালে অপূৰ্ব গ'লেই তলত আছে নদী কিমান ডাঙৰ সৰু নদী চাগে ইমান ডাঙৰ নহয় কাৰণ মেইন দিহিং নদীখন ইফালে আছে ন নদী হয় জানো নদী বুলি ভাবিছিলোঁ নদী নহয় বন্ধুসকল ইয়াৰ পৰা ঘূৰিছোঁ এফালে থানখনলৈ যাম এতিয়া নদী হয় বুলি ভাবিছিলোঁ ওপৰ পৰা নদী যেন লাগে কিন্তু নদী নহয় বন্ধুসকল আৰু এফালে ওপৰ পৰা চিঞৰি দিছে আমাক মানুহ এজনে এইফালে মানে বাঘ ওলাইছে বুলি কৈছে আগলৈ যাবলৈ মানা কৰিছে তো আমি এতিয়া মেইন থানখনৰ ফালে থানখনলৈ যাম এতিয়া ওপৰ পৰা কৈ আছে আমাক বাঘ ওলাইছে যাবলৈ দিয়া নাই আৰু যিহেতু জংঘল আছে ওচৰতে পাহাৰ আছে বাঘটো ওলাবই এয়া পাহাৰ বগাই আহি আকৌ চিৰি পাই গ'লোহি এফালে তলত নদী নাই বন্ধুসকল বন্ধুসকল একেবাৰে পাই গ'লোহি টিপামৰ ওপৰত এইখন হৈছে থানখন মেইন থানখন আৰু ইয়াৰ পৰা নাই আৰু মানুহবিলাক ইয়ালৈকে আহে ইয়াতে শেষ আৰু তলত আছে দিহিং নদী তলৰ পৰা আহি ওপৰত পাই গ'লোহি এতিয়া পাহাৰ বগাই খটখটি বগাই আৰু এইখন থানত স্বৰ্গদেউ চাউলুং চুকাফাৰ ফটো আছে আৰু কোৱা হয় কি এই টিপামেই হৈছে আহোমসকলৰ প্ৰথম ৰাজধানী মানে স্বৰ্গদেউ চাউলুং চুকাফাই এই টিপামতে অস্থায়ীৰূপে ৰাজধানী স্থাপন কৰিছিল প্ৰথমতে আমি পালোহি মেইন মানে থানখন য'লৈ মানে মানুহবিলাক আহে আৰু এতিয়া আমি অকণমান তললৈ নামি আহিলোঁ আৰু চাগে ইয়াৰ পৰাই ভিডিঅ'টো সমাপ্ত কৰিছোঁ বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব এইটো ভিডিঅ' মই ইয়াৰ পৰাই সমাপ্ত কৰিছোঁ টিপামৰ মানে একদম টপ এণ্ডৰ একদম টপৰ পৰা গতিকে মানে ধন্যবাদ